বন্ধুসকল, যমজ বা তিনিজন সন্তান হ'লে সেইটোক কয় মাল্টিপল প্ৰেগনেন্সি। এই সন্তান এটা অণ্ডকোষ বা বেলেগ বেলেগ অণ্ডকোষৰ পৰা হ'ব পাৰে। যমজ সন্তান দুটা প্ৰকাৰৰ হয়। এটা হৈছে আইডেণ্টিকেল যমজ সন্তান। এইটো এটা অণ্ডকোষৰ পৰাই হয়। এইটো সেই সময়ত হয় যেতিয়া এটা অণ্ডকোষৰ পৰা এটা শুক্ৰাণু নিষেচন হয় আৰু দুটা ভাগত ভাগ হয়। এইটো আচলতে বহু কম সংখ্যক দেখা যায় আৰু এই সময়ত সন্তান দেখাত আৰু চৰিত্ৰ একেবাৰে মিল থকা দেখা যায়। আৰু দ্বিতীয়টো হৈছে ফৰ্টনছ যমজ সন্তান। এইটো বেলেগ বেলেগ অণ্ডকোষৰ পৰা হয়। আহক তেন্তে আমি জানিম যমজ সন্তান কিয় হয় আৰু ইয়াৰ 5টা মুখ্য কাৰণ। প্ৰথম কাৰণটো হৈছে ফাৰ্টিলিটি ট্ৰিটমেণ্ট। এইটো যিবিলাক মহিলাৰ ফাৰ্টিলিটিৰ ঔষধ বেছিকৈ খায় সেইসকল মহিলাৰ যমজ সন্তান হোৱাৰ সম্ভাৱনা বেছি হয়। দ্বিতীয় কাৰণটো হৈছে পৰিয়ালৰ ইতিহাস অথবা ফেমিলি হিষ্ট্ৰী। যদি মহিলাৰ পৰিয়ালত আগৰ কোনোবাৰ যমজ সন্তান হৈ থাকে তেতিয়া এই সমস্যাটো দেখা যায়। তৃতীয় কাৰণটো হৈছে লাইফষ্টাইল। যিসকল মহিলাই বেছি ভোজন কৰি ভাল পায় আৰু শকত হয় সেইসকল মহিলাৰ যমজ সন্তান হোৱাৰ সম্ভাৱনা দেখা যায়। চতুৰ্থ কাৰণটো হৈছে সন্তানৰ সংখ্যা। যিসকল মহিলাৰ আগতেও যমজ সন্তান হয় সিহঁতৰ পিছতো যমজ সন্তান হোৱাৰ সম্ভাৱনা দেখা যায়। পঞ্চম কাৰণ হৈছে ঠাই। আফ্ৰিকাৰ মহিলাৰ যমজ সন্তান বেছি হোৱাৰ সম্ভাৱনা দেখা যায়। তাৰ একমাত্ৰ কাৰণ হৈছে আফ্ৰিকাৰ বাতাৱৰণ। তেন্তে বন্ধুসকল, এইটো হৈছে যমজ সন্তানৰ কিছুমান ইণ্টাৰেষ্টিং ফেক্টছ। বন্ধুসকল, আমি দিয়া তথ্য আপোনালোকৰ কেনে লাগিল আমাক নিশ্চয় কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো লাইক কৰি বন্ধুসকল আৰু পৰিয়ালৰ সকলো সদস্যলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' দৈনিক দেখাৰ কাৰণে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।